কলিতা আৰু ৰঞ্জিত দাসে কোৱাৰ দৰে অসম বিজেপিৰ গাদ্দাৰ কোন? তেওঁলোকে যি মন্তব্য প্ৰদান কৰিছে সেই মন্তব্যৰ পৰা এইটো কথাও স্পষ্ট হৈছে যে তেওঁলোক দুজন নেতাই হয়তো পৰাজয়ৰ আশংকাত এই মন্তব্য কৰিছে, যিহেতু প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিজন কেণ্ডিডেটৰে এটা নিজা নিজা সমীক্ষা থাকে আৰু সেই সমীক্ষাৰ পৰা তেওঁলোকে এইটো স্পষ্ট হৈছে যে তেওঁলোকৰ পক্ষত এইবাৰ ভোট জনসাধাৰণে হয়তো দিয়া নাই। মই ৰঞ্জিত দাস আৰু দিগন্ত কলিতাৰ ক্ষেত্ৰত কৈছোঁ, বাকী বিধায়কবিলাকৰ ক্ষেত্ৰত হোৱা নাই। কিন্তু প্ৰথম কথাটো হ'ল কি যে বিজেপিত এই ধৰণৰ ৰাজনীতি আৰম্ভ হোৱাৰ আঁৰৰ ব্যক্তিসকল কোন? যিটো দলক আটাইতকৈ ডিচিপ্লিনৰ দল, আটাইতকৈ নিৰ্ভৰযোগ্য দল বুলি এটা সময়ত অসমৰ সংবাদ মাধ্যম বা অসমৰ জনসাধাৰণে কৈছিল যে অন্য ৰাজনৈতিক দলত এনেকুৱা খেলি মেলি হ'লেও বিজেপিত এনেকুৱা খেলি মেলি নহয়। কিন্তু হঠাৎ এনেকৈ চিপৰাং ৰাজনীতি বিজেপিত আৰম্ভ হোৱাৰ আৰু ৰাজনীতি কি? এয়াও বিজেপিৰ এক পৰিৱৰ্তন যাত্ৰা নেকি?